নমস্কাৰ। এতিয়া মানে দিনটো কাম কৰিলোঁ, ৰাতি হৈছে এতিয়া প্ৰায় 8টা বাজি গ'ল। সকলোকে গুড নাইট। তো আজি মোৰ ভাইটি এটা ঘৰত, এতিয়া শব্দ শুনিবই পাৰে আপোনালোকে। ভাইটি এটা ঘৰত নেগেৰা নাম আহিছে, সুদূৰ লখিমপুৰৰ পৰা, ধেমাজিৰ পৰা, মানে বাচক বনিয়াই নেগেৰা নাম হ'ব। এতিয়া আমাৰ ভীম আছে, ভীম হাই দিছে, ভীম আছে। মই মানে ভীমৰ ঘৰতে মই ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। এতিয়া আমাৰ ভীমৰ বিশেষ তো ৰাতিটো কাৰ্যসূচী আপোনালোকক দেখাই আছোঁ, তো ভিডিঅ'টো সম্পূৰ্ণ বাঁহী বজাই থৈ আহিছে, কোনোবাই কাৰোবাৰ কেঁচুৱা পিৰালিতে পেলাই থৈ আহিছে, কোনোবাই
কলচিঙে মাটিত ভাঙি থৈ আহিছে অৰ্থাৎ কানাইৰ প্ৰেম লাগে এই প্ৰেম কিন্তু আমি ভবাৰ দৰে এই তিনিআলি চাৰিআলি চুকত কৰা প্ৰেম নাছিল ই সত্য যুগৰ প্ৰেম নিবেদন আছিল মানে আমি নেগেটিভ থিংকিঙত যিমান ভাবো পজিটিভকে যদি আমি সব কথা ভাবো তেন্তে ভাল হ'ব হ'ব ও কিনো খুনিব যাইছা তাহি আমি শুনিয়াছো কানে আচলতে কৃষ্ণ গোসাই কোনেও চিনিয়ে নাপালে